বৰ্তমান এই মনসুনৰ সিজনত মানে বৰষুণৰ বতৰত জাপানীজ এনকেফেলাইটিছৰ ৰোগীৰ সংখ্যা অসমত ড্ৰাষ্টিকেলি বাঢ়িব ধৰিছে আমি দেখি আছো আৰু বহু লোক ইতিমধ্যে মৃত্যুবৰণ কৰিছে এই জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপত পৰি তো কথা হ'ল এই যেটো জাপানীজ এনকেফেলাইটিছ ভাইৰাছ এই ভাইৰাছটো মেইনলি শিশু আৰু বয়সস্থ লোকক অতি সোনকালে আক্ৰমণ কৰে আৰু তেওঁলোকক এই জাপানীজ এনকেফেলাইটিছ ৰোগত তেওঁলোকক প্ৰভাৱ বিস্তাৰ কৰে তো কথা হ'ল এই জাপানীজ এনকেফেলাইটিছ যদি আমি সঠিক সময়ত যদি এই যিবিলাক লক্ষণ আহে যদি আমি ধৰিব নোৱাৰো আৰু যদি ডক্টৰৰ পৰামৰ্শ ল'ব নোৱাৰো তেনেহলে এই জাপানীজ এনকেফেলাইটিছ ভাইৰাছটোৰ কাৰণে এজন মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে তো হেহে আজি আপোনালোকৰ মাজত মই এই ভিডিঅটো আনিছো যাতে আপোনালোকে এই ভিডিঅটো চোৱাৰ পিছত জাপানীজ এনকেফেলাইটিছৰ যিবিলাক লক্ষণ এই লক্ষণসমূহ যাতে আপোনালোকে বুজি পায় আপোনালোকৰ ঘৰত বা আপোনালোকৰ সমাজত সোসাইটিত যদি কাৰোবাৰ হৈ আছে যাতে আপোনালোকে ধৰিব পাৰে আৰু অনতিপলমে দেৰি নকৰাকৈ ডক্টৰৰ পৰামৰ্শটো যাতে আপোনালোকে ল'বৰ কাৰণে আগবাঢ়ি যাব পাৰে হেহে আজি আপোনালোকৰ মাজত এই জাপানীজ এনকেফেলাইটিছ হলে এজন মানুহৰ কেনে ধৰণৰ লক্ষণ হয় তাৰে বিষয়ে যে আপোনালোকৰ মাজত মই এই ভিডিঅটোৰ জৰিয়তে দাঙি ধৰিছো কথা হ'ল যেতিয়া ইনফেক্টেড কিউলেক্স যেটো মস্কিউটো যদি কাৰোবাক কামুৰিলে তেওঁৰ শৰীৰত এই জাপানীজ এনকেফেলাইটিছ ভাইৰাছটো আহি যাব আৰু তেওঁ জাপানীজ এনকেফেলাইটিছৰ কবলত পৰিব কিন্তু কথা হ'ল জাপানীজ এনকেফেলাইটিছ এজন মানুহৰ যদি হলে তেওঁৰ শৰীৰত নানানটা লক্ষণ আহিব পাৰে আৰু কিছুমানৰ শৰীৰত হয়তো লক্ষণ নেদেখাব পাৰে কিন্তু লক্ষণ আহিলে কেনেকুৱা ধৰণৰ লক্ষণ আহিব প্ৰথম কথা হ'ল তেওঁৰ হাই গ্ৰেড ফিভাৰ 102 104 তেনেকুৱা তেওঁৰ শৰীৰত জ্বৰ আহিব জ্বৰৰ লগত তেওঁলোকৰ খুব মানে মূৰৰ বিষ তেওঁলোকে অনুভৱ কৰিব আৰু লগতে ভমিটিং টেন্ডেন্সি কিছুমানৰটো বমি হ'ব তেনেকুৱা লক্ষণ আহিব আৰু ইয়াৰ লগে লগে যদি তেওঁৰ এই ভাইৰাছটো যদি ইতিমধ্যে তেওঁৰ ব্লাড সাৰ্কুলেশনৰ লগত যদি তেওঁৰ সিএসএফত যদি সোমাই যায় মানে সেৰিব্ৰোস্পাইনাল ফ্লুইড মানে যেটো আমাৰ পানী ব্ৰেইনত ঘূৰি থাকে লগত স্পাইনাল কৰ্ডত ঘূৰি থাকে হেতু যদি ঘূৰি গুছি গল তেনেহলে তেওঁৰ নেক ষ্টিফনেছ আহিব মানে গলটো তেওঁৰ লৰচৰ কৰিব নোৱাৰিব লগতে তেওঁৰ যেটো সিজাৰ বুলি কয় মিৰ্গী ধৰণৰ কিছুমান লক্ষণ তেওঁৰ দেখা দিব লগতে নিউৰলজিক্যাল ডেফিচিট কিছুমান শৰীৰত প্যাৰালাইসিস টাইপ অনুভৱ কৰিব আৰু কেতিয়াবাটো তেওঁ হয়তো কমা ষ্টেজত গুছি যাব পাৰে তো তেনেকুৱা ধৰণৰ তেওঁৰ শৰীৰত লক্ষণ আহিব কিন্তু বেসিক্যালি জ্বৰ মূৰৰ বিষ যদি এটো বস্তু যদি নকমে ভমিটিং যদি নকমে তেনেহলে আপোনালোকে দেৰি নকৰি অনতিপলমে ডক্টৰৰ পৰামৰ্শ ল'বৰ কাৰণে ইমিডিয়েটলি যাব লাগিব কাৰণ মই ইতিমধ্যে কৈছো যে জাপানীজ এনকেফেলাইটিছে মানুহৰ প্ৰাণ কাঢ়ি লৈ যাব পাৰে যেটো বস্তু অতিকৈ ভয়ানক তো কথা হ'ল চিকিৎসা যদি মই ক'ব যাওঁ চিকিৎসাত ইয়াত মেইনলি সিম্পটমেটিক ট্ৰিটমেন্ট দিয়া হয় এই জাপানীজ এনকেফেলাইটিছ ভাইৰাছৰ কাৰণে কোনো এনেকুৱা মানে ডাইৰেক্টলি মেডিসিন নাই যে এই বেজিটো মাৰিলে জাপানীজ এনকেফেলাইটিছ ভাইৰাছ মৰি যাব তেনেকুৱা নাই সিম্পটমেটিক ট্ৰিটমেন্ট দিব লগা হয় আৰু লাহে লাহে ট্ৰিটমেন্টটো পোৱাৰ পিছত পেশেন্টটো লাহে লাহে ৰিকভাৰি কৰি ভাল হৈ যায় কিছুমান ৰোগীক হয়তো আমি ভেন্টিলেটৰটো ৰাখিব লগা কন্ডিশন আহি যায় কিন্তু নো ডাউট ৰিকভাৰি হয় কিন্তু যদি বহুত দেৰি হৈ যায় ৰিকভাৰি চান্সটো যিমানে দেৰি হ'ব সিমানে কমি গৈ থাকিব তো আমি কি কৰিব লাগিব জাপানীজ এনকেফেলাইটিছটোৰ পৰা আমি হাত সাৰিবৰ কাৰণে আমি কি কৰিব লাগিব দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট প্ৰথম কথা হ'ল জাপানীজ এনকেফেলাইটিছ ভাইৰাছটো আপোনাৰ কেনেকৈ আহে মেইনলি আপোনাৰ এই যেটো কিউলেক্স এই মহটোই যিবিলাক আপোনাৰ পানীত থকা যিবিলাক আমাৰ বগলি আছে লগতে আপোনাৰ গাহৰি এইবিলাকৰ শৰীৰত যদি এই জাপানীজ এনকেফেলাইটিছ ভাইৰাছটো তাৰ পৰা তেওঁলোকে ইনফেক্টেড হৈ আহে মহটোই আৰু সেই মহটোই আমাৰ মানুহক কামুৰিলে মানুহৰ হ'ব যদি ঘোঁৰাক কামুৰে ঘোঁৰাৰ হ'ব তেনেকুৱা এই ভাইৰাছটো আমাৰ স্প্ৰেড কৰে তো সেই কাৰণে যিবোৰ জাগাত জাপানীজ এনকেফেলাইটিছ ইতিমধ্যে বিয়পি গৈছে সেইবোৰ জাগাত আমি সাৱধান হৈ যাব লাগিব সাৱধান কেনেকৈ হ'ব লাগিব যেতিয়া আমি ৰেষ্ট কৰিম
আমি অপেনলি ৰেষ্ট কৰাটো একেবাৰে নিষেধ আমি কি কৰিব লাগিব আমি মস্কিটো নেট লগাই কিনে আমি শুব লাগিব যাতে আমাক মহে কামুৰিব নোৱাৰে আৰু যদি মেডিকেটেড হয় আৰু ভাল যাতে মহে তাৰে স্পৰ্শটো আহিব নোৱাৰে ঠিক সেইদৰে আমি বডিত মস্কিটো ৰিপেলেণ্ট কিছুমান আমি লগাই কিনে যদি আমি অপেনলি থাকোঁ সেই মস্কিটো ৰিপেলেণ্ট আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ উপৰিও আমাৰ এটা বস্তু আমি চাব লাগিব যিটো সময়ত মহ বেছিকৈ ওলায় সেইটো সময়ত আমি যিমান পাৰোঁ আমি শৰীৰত ফুল ক্লথ পিন্ধি কিনে থাকিব লাগে যাতে আমাক মহে কামুৰিব নোৱাৰে আৰু সেইটো সময়ত পাৰিলে আমি সেই জায়গাটো এভয়েড কৰিব পাৰিলে আৰু ভাল তো এনেকুৱা ধৰণৰ যদি আমি অকণমান নিজকে নিজে আমি অকণমান সাৱধানতা অৱলম্বন কৰোঁ তেনেহ'লে আমাক এই মহটোই সহজে কামুৰিব নোৱাৰিব আৰু আমাৰ জাপানিজ এনকেফেলাইটিছ হ'ব নোৱাৰিব তাৰ উপৰিও ভেকচিনেশ্যনছ কিছুমান ড্ৰাইভ চলি থাকে যিবিলাক জেগাত জাপানিজ এনকেফেলাইটিছ হৈছে সেই ভেকচিনেশ্যন ড্ৰাইভত আমি ভাগ ল'ব লাগে আৰু যিবিলাক 9 মাহৰ পৰা 16 মাহ বা ছেকেণ্ড ড'জ 24 মাহত এই যিবিলাক ভেকচিনেশ্যনৰ যিবিলাক আমাৰ ইমিউনাইজেশ্যন শিডিউলত আছে জাপানিজ এনকেফেলাইটিছ ভাইৰাছৰ এগেইনষ্ট যিটো ভেকচিন আছে আমি পাৰিলে আমাৰ ল'ৰা ছোৱালীক দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগে তো এনেকৈ যদি আমি এই ধৰণে যদি আমি অকণমান ফ'ল' কৰোঁ তেনেহ'লে মই ভাবোঁ জাপানিজ এনকেফেলাইটিছৰ পৰা আমি হাত সাৰিব পাৰিম আৰু আমি নিজকে নিজে অকণমান ছেফটি মেজাৰ্ছ হিচাপে আমি আগবাঢ়ি গ'লে আমাৰ হয়তো জাপানিজ এনকেফেলাইটিছ আমাৰ ঘৰত বা আমাৰ সমাজত নহ'ব তো আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত আনিলোঁ জাপানিজ এনকেফেলাইটিছৰ বিষয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি আজিও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব চ' ইমান ধৈৰ্য ধৰি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ থেংক ইউ ভেৰি মাছ